নমস্কাৰ আপোনালোকক মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম মই আন এটি নতুন ৰেচিপি লৈ আহিছোঁ ৰেচিপিটো কলা কচুৰ হয় আপোনালোকে জানে কলা কচু খালে আইৰণ পোৱা যায় আপোনালোকে যদি এনেকৈ বনাই খাই পোৱা নাই তেনেহলে বনাই চাব বহুত ভাল লাগে তো বলক মই কেনেকৈ বনাও আপোনালোকক দেখুৱাই আছোঁ ফাৰ্স্ট বাকলি এৰাই ল'ব লাগিব কচুখিনিৰ তাৰ পিছত এনেকৈ কাটি ল'ব লাগিব এতিয়া মই নহৰু আৰু জ্বলাখিনি পিচি লম আপোনালোকে যদি জালুক দিয়ে দিব পাৰে মই জালুকখিনি দিয়া নাই এবাৰ মই ইয়াতে ফাৰ্স্ট পানী দি লম তাৰ পিছত ইয়াতে কচুখিনি দি দিম এতিয়া ইয়াতে নিমখখিনিও দি দিম নিমখটো সোৱাদ অনুসৰি দি ল'ব তাৰপিছত এইখিনি ভালদৰে লৰাই দিব অলপ এয়া চাওক এতিয়া উতলি আছে এইখিনি জহি যাব দিব লাগিব তাৰপিছত আমি জ্বলা নেহৰু বটাখিনি ইয়াতে দি দিম এইখিনিত এতিয়া নহৰু আৰু জ্বলা বটাখিনি দি দিম লগতে বিলাহীখিনিও দি দিম আপোনালোকৰ যদি বিলাহী নাথাকে তেতিয়া সুঠি টেঙা দিলেও হ'ব আৰু মেচকা টেঙাৰ পাত দিলেও হ'ব আৰু এতিয়া জিৰা গুৰি দি দিম মই তাৰপিছত হালধি গুৰিখিনিও দি দিম তাৰপিছত এইখিনি ভালদৰে লৰাই দিব এতিয়া গেছৰ ফ্লেমটো ল' কৰি দিব অলপ আৰু ইয়াতে ঢাকনিখন লগাই থ'ব
আমাৰ কচুখিনি এতিয়া হৈ গ'ল, আপোনালোকে চাব পাৰে ভালকৈ জহি গৈছে।